আৰু এইফালে চাওক ভুজিয়া ৰেডি হৈ গ'ল ধুনীয়াকৈ খাব পাৰিব আৰু এনেকৈ ভুজিয়া হোটেলত বনাওঁ আৰু ঘৰতো এনেকৈ ভুজিয়া সহজতে বনাই পেলাই খাব পাৰিব। হেল্ল' দোস্ত, আজি বনাম ভুজিয়া আৰু মই বেচন লৈছোঁ 3 কেজি। দেখিছে, বেচনটো ধুনীয়াকৈ মই খুলি পেলাই ৰেডি কৰি ল'লোঁ প্ৰথমতে। তাৰপিছত বেচনটো মানে ভুজিয়া বনামতো, ভুজিয়াটো ফাৰ্ষ্ট হ'বলৈ মই ইয়াত ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইল মই আধা লিটাৰ দি দিছোঁ, নহ'লে ভুজিয়াটো টাইট হ'ব। এইটো তেলটো দি দিলে খাবলৈ খাস্তা হ'ব। তাৰপিছত এইফালে মই দিছোঁ কালা জিৰা জোৱাইন, এইফালে দি দিছোঁ মই জলকীয়া পাউডাৰ, এইফালে দি দিছোঁ মই নিমখ আৰু এতিয়া ইয়াত পানী দি পেলাই ধুনীয়াকৈ ধুনীয়াকৈ আটা যেনেকৈ খানে এনেকৈ খানি ল'ব লাগিব। আৰু এইফালে নৰসিংহ পাত দেখিছেনে, মই তেলত ফ্ৰাই কৰি পেলাই মই এটা চচপেনত থৈ দিছোঁ, য'ত ভুজিয়া ফ্ৰাই কৰি থ'ম তাতে মই থৈ দিছোঁ। তাৰপিছত এনেকৈ ভুজিয়া জালনা টিঙৰ দি বনাই লৈছোঁ আৰু মই ধুনীয়াকৈ বেচনটো খানি ল'লোঁ। খানাৰ পিছত মই এনেকৈ ওপৰত দি দিম। ওপৰত দিয়াৰ পিছত এইফালে দেখিছেনে তেল গৰম হৈ আছে, চাবি মই দেখাই দিছোঁ, দেখিছে ৰিফাইন তেল গৰম হৈ আছে। এতিয়া ইয়াৰ ওপৰত দি পেলাই মাৰিব লাগিব হাতে, ঠিক আছে। আৰু এইফালে চাওক মই দি দিলোঁ, লাহে লাহে এনেকৈ হাতে ধুনীয়াকৈ এনেকৈ মাৰিব লাগিব, তেতিয়া কি হয় তলদি ওলাই যাব, ঠিক আছে। আৰু এইফালে চাওক ভুজিয়া ধুনীয়াকৈ হৈ গৈছে। এনেকৈ ভুজিয়া ঘৰতে ধুনীয়াকৈ সহজতে বনাই পেলাই খাব পাৰিব, দেখিছে। অকণমান টাইম এনেকৈ ফ্ৰাই হ'ব দিব, নহ'লে কেঁচা হ'লে খাবলৈ বেয়া হ'ব। ফ্ৰাই হৈ গ'লে ধুনীয়াকৈ বাহিৰলৈ নমাই থ'ব পাৰিব। ভুজিয়া ৰেডি হৈ গ'ল, 5 মিনিটত হৈ যায় ভুজিয়া বনাই। দেখিছে হৈ গ'ল ৰেডি। আৰু এইফালে চাওক ভুজিয়া ৰেডি হৈ গ'ল, দেখিছে ধুনীয়াকৈ খাব পাৰিব আৰু এনেকৈ ভুজিয়া হোটেলত বনাওঁ আৰু ঘৰতো এনেকৈ ভুজিয়া সহজতে বনাই পেলাই খাব পাৰিব। হেল্ল' দোস্ত, আজি বনাম ভুজিয়া আৰু মই বেচন লৈছোঁ 3 কেজি। দেখিছে, বেচনটো ধুনীয়াকৈ মই খুলি পেলাই ৰেডি কৰি ল'লোঁ প্ৰথমতে। তাৰপিছত বেচনটো মানে ভুজিয়া বনামতো, ভুজিয়াটো খাস্তা হ'বলৈ মই ইয়াত ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইল মই আধা লিটাৰ দি দিছোঁ, নহ'লে ভুজিয়াটো টাইট হ'ব। এইটো তেলটো দি দিলে খাবলৈ খাস্তা হ'ব। তাৰপিছত এইফালে মই দিছোঁ কালা জিৰা জোৱাইন, এইফালে দি দিছোঁ মই জলকীয়া পাউডাৰ, এইফালে দি দিছোঁ মই নিমখ আৰু এতিয়া ইয়াত পানী দি পেলাই ধুনীয়াকৈ আটা যেনেকৈ খানে এনেকৈ খানি ল'ব লাগিব। আৰু এইফালে নৰসিংহ পাত দেখিছেনে, মই তেলত ফ্ৰাই কৰি পেলাই মই এটা চচপেনত থৈ দিছোঁ, য'ত ভুজিয়া ফ্ৰাই কৰি থ'ম তাতে মই থৈ দিছোঁ। তাৰপিছত এনেকৈ ভুজিয়া জালনা টিঙৰ দি বনাই লৈছোঁ আৰু মই ধুনীয়াকৈ বেচনটো খানি ল'লোঁ। খানাৰ পিছত মই এনেকৈ ওপৰত দি দিম। ওপৰত দিয়াৰ পিছত এইফালে দেখিছেনে তেল গৰম হৈ আছে, চাওক দেই মই দেখাই দিছোঁ, দেখিছে ৰিফাইন তেল গৰম হৈ আছে। এতিয়া ইয়াৰ ওপৰত দি পেলাই মাৰিব লাগিব হাতে, ঠিক আছে। আৰু এইফালে চাওক মই দি দিলোঁ, লাহে লাহে এনেকৈ হাতে ধুনীয়াকৈ এনেকৈ মাৰিব লাগিব, তেতিয়া কি হয় তলদি ওলাই যাব, ঠিক আছে। আৰু এইফালে চাওক ভুজিয়া ধুনীয়াকৈ হৈ গৈছে। এনেকৈ ভুজিয়া ঘৰতে ধুনীয়াকৈ সহজতে বনাই পেলাই খাব পাৰিব, দেখিছে। অকণমান টাইম এনেকৈ ফ্ৰাই হ'ব দিব, নহ'লে কেঁচা হ'লে খাবলৈ বেয়া হ'ব। ফ্ৰাই হৈ গ'লে ধুনীয়াকৈ বাহিৰলৈ নমাই থ'ব পাৰিব। ভুজিয়া ৰেডি হৈ গ'ল, 5 মিনিটত হৈ যায় ভুজিয়া বনাই। দেখিছে হৈ গ'ল ৰেডি। আৰু এইফালে চাওক জেলেপি বনাই আছোঁ, প্ৰত্যেক শুকুৰবাৰে জেলেপি বনাওঁ। আজি যদি জেলেপি খাবলৈ মন আছে শুকুৰবাৰে মিছামাৰীত বজাৰত আহিব, চন্দন হোটেলত জেলেপি পাব খাবলৈ। আৰু এইফালে চাওক জেলেপি ৰেডি হৈ গৈছে, যদি জেলেপি ল'ব বিচাৰে লৈ যাব পাৰিব। একদম ধুনীয়া বনাইছোঁ, টাইট বনাইছোঁ আৰু কাৰা বনাইছোঁ, খাবলৈ খুব টেষ্টি হ'ব, দেখিছেনে। এনেকৈ ৰেচিপিবিলাক মই বনাই থাকিম, ভিডিঅ'বিলাক চাব। আৰু যদি চাই ভাল পায় এটা লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিব নাপাহৰিব।
হেল্ল' দোস্তো, আজি বনাম গোটা নিমকি। আৰু গোটা নিমকি কেনেকৈ বনাই পেলাই খাব পাৰিব ঘৰতে বহুত সহজতে। মই প্ৰথম এড কৰিছোঁ কালাজিৰা জইন আৰু 2 কেজি ময়দা মই লৈছোঁ। কাটা নিমকিও বনাম, গোটা নিমকিও বনাম। তো কালাজিৰা জইনটো মই প্ৰথমত এড কৰি দিছোঁ। তাৰপৰা সোৱাদ অনুসাৰি নিমখটো মই এড কৰি দিছোঁ। তাৰপিছত নিমকিটো নৰম হ'বলৈ ইয়াত কি এড কৰিব লাগিব? ৰিফাইন অইল। মই 2 কেজি ময়দাত আধা লিটাৰ ৰিফাইন অইল এড কৰিছোঁ। তাৰ অনুমানিত আপোনালোকে বনালে সেনেকুৱা হিচাপত আপোনালোকে ৰিফাইন তেলটো এড কৰিব। এড কৰাৰ পিছত এতিয়া ইয়াত মই গৰম পানী দি পেলাই মাৰিছোঁ। ইয়াত কোনো চৌদা খাৰ বেকিং পাউডাৰ দিব নালাগে, খালি খাস্তা দি মাৰিব পাৰিব। মানে খাস্তা কাক কয় জানেনে? ৰিফাইন অইলটো। ৰিফাইন অইলটো দিবই লাগিব ময়দা মাৰোঁতে, তেতিয়াহে নিমকিটো খাবলৈ ভাল হ'ব। ধুনীয়াকৈ মই মাৰি পেলাই ৰেডি কৰি ল'লোঁ, সৰু সৰুকৈ গুটি কাটি ল'লোঁ। আৰু ইফালে মই গোটা নিমকিৰ কাৰণে কাটিছোঁ, এফালে মই কাটা নিমকিৰ কাৰণে কাটি পেলাই ৰেডি কৰি লৈছোঁ। তাৰপিছত মই গোটা নিমকিটো পাতলাকৈ মই বেলি লৈছোঁ। বেলাৰ পিছত মাজত অলপমান শুকান ময়দা দি দিব। দিয়াৰ পিছত এনেকৈ এটা প্ৰেছ কৰি দিব। তাৰপিছত আকৌ এটা এনেকৈ প্ৰেছ কৰি দিব। শুকান ময়দাটো কিয় দিয়া হয় জানে? তেলত ফ্ৰাই কৰিলে যাতে লাগি নধৰে, সি ফুলি যাব ধুনীয়াকৈ। আৰু মাজত 2 বা 3টা আঁচ এনেকৈ কাটি পেলাই দি দিব। তেতিয়া কি হ'ব? মাজতো ধুনীয়াকৈ ফ্ৰাই হ'ব। আৰু এইফালে মোৰ তেল হালকা গৰম হৈ আছিলে, মই ধুনীয়াকৈ এড কৰি দিছোঁ। হালকা গৰমত দিব, একদম ঠাণ্ডাত নিদিব। উনি গৰমত যাতে এৰি দিব। এৰি দিয়াৰ পিছত তেতিয়া ওপৰলৈ উঠি আহিব। উঠি অহাৰ পিছত এনেকৈ ঝালনাখন দি ধুনীয়াকৈ এনেকৈ দবাই দিব। আৰু এটা কথা মনত ৰাখিব, যেতিয়া খাস্তাটো বেছি হয় তেতিয়া অকণমান বেছি গৰমত এৰিব, আৰু যদি খাস্তাটো কম হয় তেতিয়াহ'লে কম গৰমত এৰিব। তাৰপিছত যেতিয়া একফালে কালাৰ হোৱাৰ পিছত আৰু একফালে ধুনীয়াকৈ এনেকৈ পাল্টি কৰি দিব এটা এটাকৈ। কাৰণ মই হোটেলত বনাইছোঁ, আৰু ঘৰত যদি বনাই 1 পোৱা ময়দাত আপোনালোকে 100 গ্ৰামমান ৰিফাইন অইল এড কৰিব পাৰিব 1 পোৱা ময়দাত। চবফালে ধুনীয়াকৈ কালাৰ আহি যোৱাৰ পিছত মই ধুনীয়াকৈ ইয়াক বাহিৰলৈ নমাই দিম। কালাৰ হৈ গৈছে, আৰু অলপ হ'ব লাগিব। আৰু অভাৰ ষ্টিমত ফ্ৰাই নকৰিব, জুইটো কমাই ল'ব। কমকৈ জুইত কম হিট পাব লাগে, তেতিয়া ধুনীয়াকৈ ভিতৰলৈ ফ্ৰাই হ'ব। ঘপককৈ গৰম তেলত দি দিলে তেতিয়া ভিতৰটো কেঁচা হৈ থাকিব দেই, এইটো কথা মনত ৰাখিব। চবফালে যেতিয়া ফ্ৰাই হৈ যাব, ফ্ৰাই হোৱাৰ পিছত ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিব পাৰিব। আৰু এই চাওক, মই জুইটো একদম কমাই দিছোঁ, কম জুইত হৈ আছে দেই। আৰু গেছ নাই, খৰিচ বনাইছোঁ, বহুত অসুবিধা হৈছে জানেনে? ধোঁৱা গৰম, আৰু চাওক ধুনীয়াকৈ কালাৰ আহি গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ বাহিৰলৈ নমাই দিম। নমোৱাৰ পিছতে খাব পাৰিব। ইয়াক গৰম দেখিছেনে কিমান এটা ধুনীয়া কালাৰ হৈছে চাওক। আৰু এনেধৰণে গোটা নিমকি বনাই পেলাই ঘৰতে সহজতে খাব পাৰিব, মানে সহজতে বনাই খাব পাৰিব দেই। চাওক কিমান এটা ধুনীয়া কালাৰ হৈছে দেখিছেনে? ইয়াক টেষ্ট কৰাই কালাজিৰা জইনটো দিলে টেষ্ট হয় খাবলৈ, ঠিক আছে। চ' ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।